নমো নমঃ সুপ্ৰভাতম শ্ৰীমদ ভগৱত গীতামৃত আজি শ্ৰীমদ ভগৱত গীতাৰ ধ্যান যোগ নামৰ ষষ্ঠ অধ্যায়ৰ ৪৪ সংখ্যক শ্লোকফাকি হৈছে এনেধৰণৰ পূৰ্বাভ্যাসেন তেনৈবা হ্ৰিয়তে য়াবশোপি সহা জিজ্ঞাসুরপি যোগস্য শব্দ ব্ৰহ্মাতি বৰ্ততে। এই বিশিষ্ট শ্লোকফাকিৰ বক্তা হৈছে শ্ৰীমদ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকফাকিৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ পূৰ্বজন্মৰ যোগাভ্যাসৰ উপলব্ধিৰ ফলতে সাধকজন পৰৱৰ্তী জীৱনত স্বভাৱতে নিবিচৰাকৈয়ে যে যোগাভ্যাসৰ প্ৰতি আকৃষ্ট হৈ পৰে। কেৱল যোগৰ বিষয়ে জানিবলৈ আগ্ৰহ কৰা এনে এজন সাধকজনে বেদৰ কৰ্মকাণ্ড অতিক্ৰম কৰি যাব পাৰে বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকফাকিৰ অৱতাৰণা কৰিছে। শ্লোকফাকিৰ তাৎপৰ্যাৰ্থত ভাষ্যকাৰে উল্লেখ কৰিছে যে উচ্চ স্তৰৰ যোগীসকলে বেদৰ কৰ্মকাণ্ডৰ প্ৰতি আকৰ্ষণ নাথাকে বুলি ইয়াতে উল্লেখ কৰিছে, কিন্তু তেওঁলোকে স্বভাৱতে যোগ পদ্ধতিৰ প্ৰতি আকৃষ্ট হৈ পৰে। সেই যোগ পদ্ধতিয়ে তেওঁলোকক যোগৰ চৰম উৎকৰ্ষ স্তৰলৈ বা পৰিপূৰ্ণ কৃষ্ণ ভাৱনাৰ স্তৰলৈ লৈ যাব পাৰে বুলি ইয়াতে উল্লেখ কৰিছে। উত্তম অধ্যাত্মবাদীসকলৰ বৈদিক কৰ্মকাণ্ডৰ প্ৰতি যি কৰ্মকাণ্ড আছে তাৰ প্ৰতি যি অনীহা, তাৰ বিষয়ে শ্ৰীমদ ভগৱত যি মহাপুৰাণ আছে সেই মহাপুৰাণৰ ৩য় স্কন্ধৰ ৩৩ নম্বৰ অধ্যায়ৰ ৭ম শ্লোকত এনেদৰে উল্লেখ কৰিছে যে অহোৱত স্বপসোহত গিৰিয়ান যজ্জিহ্বাগ্ৰে বৰ্ততে নাম তুভ্যম তে পুস্তপস্তে জুহুবুহু সস্নুৰ্যাৰ্যা ব্ৰহ্মানুসুৰনাম গৃণন্তি য়ে তে। অৰ্থাৎ হে ভগৱান, যিসকলে তোমাৰ পবিত্ৰ নামকীৰ্তন কৰে সেইসকলে আনকি কুকুৰ সাধক চণ্ডালৰ হ'লেও পাৰমাৰ্থিক সাধনাত যথেষ্ট অগ্ৰগতি লাভ কৰে। তেনেদৰে নাম কীৰ্তন কৰাসকলে নিশ্চিতভাৱে সকলো ধৰণৰ তপস্যা, যাগ যজ্ঞ, তীৰ্থস্থান আৰু শাস্ত্ৰ অধ্যয়ন আদি সম্পাদনা কৰা গৈছে বুলি কোৱা প্ৰসংগত এইখিনি কথা উল্লেখ কৰিছে। এয়াই উক্ত বিশিষ্ট শ্লোকফাকিৰ সৰল গুঢ়াৰ্থ। ধন্যবাদ।